যে 25 নৱেম্বৰ ৰণোজ পেগু তাৰ অধ্যক্ষ সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাক সন্মান জনায় ছয় জনগোষ্ঠী হওক জনজাতীয় লোকসকল আমি এখন প্ৰতিবেদন দাখিল কৰিম আৰু প্ৰতিবেদনখন পঢ়িলে আপোনালোকে বহুত কথা বুজি পাব আৰু গোটেই ব্যৱস্থাটো আপোনালোকে বুজি পাব আৰু ছয় জনগোষ্ঠী বা জনজাতীয় লোকসকলেও কথাখিনি বুজি পাব হয় স্যার 10 নৱেম্বৰ যেহেতু আপোনাৰ গুৱাহাটীত লগতে সমগ্ৰ অসমত এক গণসমাবেশ হ'ব বুলি কৈছে ট্ৰাইবেল সংঘৰ ফালৰ পৰা যে আপোনাৰ আপুনি এই ইস্যুটোত কিয় লাগি আছে যেতিয়া মই নিজে কৈছো যে ইতিবাচক আৰু পজিটিভলি সকলোৰে আকাংক্ষাক সন্মান জনাই আমি বিধানসভাত এটা ৰিপৰ্ট দিম এতিয়া যদি বিধানসভাৰ ৰিপৰ্টটো দিয়াৰ পৰিৱৰ্তে মই যদি আপোনাক এই ৰিপৰ্টটো কওঁ কালি মোৰ ওপৰত যদি কোনোবাই প্ৰিভিলেজ মোচন আনে মই কি উত্তৰ দিম হয় গতিকে আমাৰ এটা লাইনৰ উত্তৰ যে 25 নৱেম্বৰ ৰণোজ পেগু তাৰ অধ্যক্ষ সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাক সন্মান জনায় হয় ছয় জনগোষ্ঠী হওক জনজাতীয় লোকসকল আমি এখন প্ৰতিবেদন দাখিল কৰিম আৰু প্ৰতিবেদনখন পঢ়িলে আপোনালোকে বহুত কথা বুজি পাব আৰু গোটেই ব্যৱস্থাটো আপোনালোকে বুজি পাব আৰু ছয় জনগোষ্ঠী বা জনজাতীয় লোকসকলেও কথাখিনি বুজি পাব হয় স্যার 10 নৱেম্বৰ যেহেতু আপোনাৰ গুৱাহাটীত লগতে সমগ্ৰ অসমত এক গণসমাবেশ হ'ব বুলি কৈছে ট্ৰাইবেল সংঘৰ ফালৰ পৰা যে আপোনাৰ আপুনি এই ইস্যুটোত কিয় লাগি আছে যেতিয়া মই নিজে কৈছো যে ইতিবাচক আৰু পজিটিভলি সকলোৰে আকাংক্ষাক সন্মান জনাই আমি বিধানসভাত এটা ৰিপৰ্ট দিম এতিয়া যদি বিধানসভাৰ ৰিপৰ্টটো দিয়াৰ পৰিৱৰ্তে মই যদি আপোনাক এই ৰিপৰ্টটো কওঁ কালি মোৰ ওপৰত যদি কোনোবাই প্ৰিভিলেজ মোচন আনে মই কি উত্তৰ দিম হয় গতিকে আমাৰ এটা লাইনৰ উত্তৰ যে 25 নৱেম্বৰ ৰণোজ পেগু তাৰ অধ্যক্ষ সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাক সন্মান জনায় হয় ছয় জনগোষ্ঠী হওক জনজাতীয় লোকসকল আমি এখন প্ৰতিবেদন দাখিল কৰিম আৰু প্ৰতিবেদনখন পঢ়িলে আপোনালোকে বহুত কথা বুজি পাব আৰু গোটেই ব্যৱস্থাটো আপোনালোকে বুজি পাব আৰু ছয় জনগোষ্ঠী বা জনজাতীয় লোকসকলেও কথাখিনি বুজি